হেল্ল' এভৰিৱান, মই কাবেৰী। আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কিন্তু বহুত পুৰণি দেই, দুমাহমান হৈ গৈছে। কাৰণ ভিডিঅ'বোৰ মই সময়মতে আপলোড দিব এইকাৰণে পৰা নাই, কাৰণ মোৰ দেহটো একদমেই অসুস্থ আৰু সেইবাবে মাতটোৱে কেতিয়াবা বহি যায়গৈ আৰু সেইবাবে মই এডিটিং কৰিব নোৱাৰোঁ। তো এয়া হৈছে বাৰপূজীয়া সাহিত্য সভাৰ ভিডিঅ'। আমি বাৰপূজীয়া যাবৰ বাবে ধুনীয়াকৈ ওলাই গৈ আহিলোঁ আৰু পাই গ'লোঁ সেই বাৰপূজীয়া সাহিত্য সভা। খুবেই ডাঙৰকৈ পাতিছে, বহুত মানুহৰ সমাগম, বহুত গাড়ী মটৰো সমাগম আৰু গাড়ী থ'ব জেগা নাই দেই। সঁচাকৈ সাহিত্য সভাত মই আচলতে আহিয়ে নাপাওঁ। তো এইবাৰ মই মোৰ হাজবেণ্ড থকাৰ বাবে অলপ জোৰ কৰিলোঁ যে ময়ো যাম। তো মই হাজবেণ্ডৰ লগত আহিলোঁ। তো সঁচাকৈ চাই মোৰ সঁচাই ভাল লাগিলে বাৰপূজীয়া সাহিত্য সভা। কিন্তু সেইদিনাখন বতৰটো বহুতেই বেয়া আছিলে, সকলোফালে বোকা পানী, একদম লেতেৰা। আৰু এটা কথা, সাহিত্য সভাত আহিলে সভাত বহি কিবা শুনিব লাগে ন, মিটিঙত কি কয় কি নকয়, এইবোৰ আমি একদমেই নুশুনো। আৰু মোৰ অৱশ্যে কিছুমান সমস্যা আছে, মই সেই সমস্যাৰ কাৰণে এইবোৰ শুনিবলৈ মোৰ সময় নাপাওঁ আৰু নোৱাৰোৱেই। সেইটো বাৰু আপোনালোকে পিছত গম পাব মোৰ সমস্যাটোৰ বিষয়ে। তো আহিলোঁ, ফূৰ্তি অলপ কৰিলোঁ, মেলাকে চাওঁ বুলি আহিলোঁ। খুব অলপ সময় লৈ আহিছোঁ, বেছি সময় নহয়। খুব বৰ এটা বেছি সময় মই মেলা নাচাওঁ আৰু বিশেষ মই একো বস্তু নিকিনো, মই কেৱল চাওঁ মেলাত আৰু ভাল লাগে। বহুতো ৰংচঙীয়া বস্তু ওলায়, নতুন নতুন বস্তু ওলায়, নহয় জানো? তো দেহটো বেয়া, মাতটো বেয়া, ক্ষমা কৰিব সেইবাবে। মনটো ফূৰ্তি হ'লেও দেহটো বৰ অশান্তিকৰ মোৰ। তো এয়া সাহিত্য সভাত কিনো কিনিম, আহিলোঁ। ইয়াতে গ্ৰন্থমেলা হৈ আছে। গ্ৰন্থমেলাত মই ভাবিছোঁ কি লওঁ কিবা এটা ল'ব মোৰ খুব মন আছিলে গ্ৰন্থ এখন। চ' মোৰ মন যায় ভাগৱত কিনিবৰ বাবে, কিন্তু মই চালোঁ, তাৰপিছত মই যে নিকিনিলোঁ। পিছতহে মই গম পাইছোঁ যে ভাগৱতখন আচলতে ঘৰত নাৰাখে, সেইখন নামঘৰত বা ভাল এটা জেগাত ৰাখে, নহয় জানো, পবিত্ৰ ঠাইত। তো ভগৱানৰ কৃপা আছিলে, মই নিকিনিলোঁ। তো সেই ভাল হ'ল। আৰু ইয়াত দেখিছে মোৰ হাজবেণ্ডে আহি শুকুৰি বুলি কয় নেকি, সেইখন কিনিছে, 1200 টকা লৈছে। তাৰপাছত মেলাৰ চাৰিওফালে চাইছোঁ, বোকা ঠেকা, একদম মানুহ খোজ দিব জেগা নাই, একদম লুতুৰ পুতুৰ হৈছে বোকাৰে। তাৰপিছত ভাবিলোঁ যে স্পাইৰেল পটেটো খুব ভাইৰেল হৈছে গুৱাহাটীত। তো মই ভাবিলোঁ মই এটা খাই চাওঁ আজি স্পাইৰেল পটেটো। তো খুব ফূৰ্তি লাগিল, খাওঁ একদম আছোঁ। যে মই মুখত দি খাইছোঁ, মোৰ একদমেই ভাল নালাগিলে। মানে ক্ৰিস্পি নহয় বস্তুটো। তো ক্ৰিস্পি হ'লে খাই ভাল লাগিলে হয় তেন্তে। তো এওঁলোক হয়তো বনাব জনা নাই। তো মই নেখালোঁ আৰু এই মোৰ স্পাইৰেল পটেটো মোৰ হাজবেণ্ডে খতম কৰি দিলে। কি ক'ম, এয়া মোৰ হাজবেণ্ডে ব্লেংকেট কিনিছে, মই ফুল থোপা কিনিছোঁ দেই, বেলি ফুল। আৰু কিবা কিবি সৰু সুৰা বেগ এটা এনেকৈ কিনিলোঁ। তো আপোনালোকে শেষত দেখিব মোৰ ভিডিঅ'ত, মই ঘৰত আহি দেখাম আপোনালোকক। তো সঁচাকৈ সাহিত্য সভা চাই ভাল লাগিলে। সাহিত্য সভাটো একো চোৱা নাই, মেলা চাইছোঁ। মেলাত চাই ভাল লাগিলে, এতিয়াও ক'ব লাগিব। ফূৰ্তি কৰোঁ আৰু বহুতে মেলাই চাব আহে। সভাত মানুহৰ মানে মন নবহে। মিটিং শুনাৰ সভাত যিবোৰ ভাষণ দিয়ে, সেই ভাষণ শুনাৰ কাৰো ধৈৰ্য নাথাকে হয়তো। মানুহবোৰে এইবিলাকেই ভাল পায়, নাচ গান আৰু এইবিলাক জাক জমকতা, নহয় জানো? বাৰু যিয়ে নহওক, যাৰ যেনেকুৱা বা মোৰ যেনেকুৱা সময় নাই, আনৰো হয়তো নাথাকিব পাৰে, সেইবাবে আৰু সেইবোৰ পিছৰ কথা। আৰু দেখিছেনে একদম ভিৰ, মানুহবোৰ খোজকাঢ়ি আহি আছে, গাড়ী ৰাখিব জেগা নাই। তো ফাইনেলি আমি গাড়ীত উঠি বহিলোঁ ঘৰলৈ আহোঁ বুলি। তাৰপিছত ইয়াৰ মানে দূৰৰ পৰা দেখাইছোঁ আপোনালোকক সাহিত্য সভাৰ দৃশ্যটো কিমান সুন্দৰকৈ বনাইছে, তোৰণখন, নহয় জানো? খুবেই ভাল লাগিলে। কেতিয়াবা এনেকুৱা সুযোগ পালে চাব আহিব লাগে দেই, কিছু কথা জনা যায়। তো মই আপোনালোকক দেখাই আছোঁ কিমান ভিৰ হৈছে, দেখিছেনে? ইমান মানুহৰ ভিৰ। আৰু আমি অলপ দিনতে আহিছোঁ, সেইবাবে অলপ এতিয়া যিমান ভিৰ দেখিছে, ইয়াৰ পিছত কিন্তু আপোনাৰ ৰাতিলৈকে বহুতেই হয়তো ভিৰ হৈ যাবগৈ। গাড়ী আমি এতিয়া ইয়াৰ মেলা মানে সাহিত্য সভাৰ তোৰণৰ ওচৰলৈকে আমি আনিছোঁ, কিন্তু তেওঁলোকে হেনো নোৱাৰিব, যিবোৰে পিছত আহিব তেওঁলোকে একদম ৰাস্তা বহুত আগতেই গাড়ীখন ৰাখি থৈ আহিব লাগিব। তো আমাৰো ভাল আছিলে ভাগ্য, আমি সোনকালে আহিলোঁ, সেইকাৰণে আৰু ওচৰতে গাড়ীখন ৰাখিব পাৰিলোঁ বাৰু। যিয়ে নহওক, আমি বৰ্তমান ঘৰমুখী হৈ গ'লোঁ।
তাৰপাছত আৰু আমাৰ লগত আচলতে মোৰ হাজবেণ্ডে মোৰ বন্ধুৰ লগত বন্ধুৰ লগত আহিম বুলি কৈছিলে। মই অলপ জোৰ কৰিলোঁ যে তুমি আছা যিহেতু আজি মোক সাহিত্য সভালৈ লৈ যোৱা, তো সেয়েহে মোক লৈ আহিছে। তেওঁৰ বন্ধু আছে, লগত এজন খুৰা আছে, আমি 4জনে মিলি সাহিত্য সভা চাব আহিলোঁ বাৰপূজীয়াত। আমি আহি বিচিত্ৰা বাক লগ পালোঁ। বিচিত্ৰা বাহঁতৰ ঘৰত আমি একদম ভাতে মাছে খাই আহিছোঁ দেই, খুব ভাল লাগিলে। তাইক বহুত দিনৰ মূৰত লগ পালোঁ, আগৰ কথাবোৰ ক'লোঁ, পাতিলোঁ, খুব ভাল লাগিলে মনৰ কথা কিছুমান। ছোৱালীবোৰ যিহেতু দূৰত বিয়া হৈ যায় নহয় জানো, লগ পোৱা নাযায়, তো সেই বহুত দিনৰ মূৰত লগ পালোঁ, বহুতো মনৰ কথা পাতিলোঁ। এয়া হৈছে মৌচুমী, তাইৰ ঘৰতো আমি সোমালোঁ। তাইৰ ঘৰতো বাৰপূজীয়াত আছিলে, তাইও আমাক চাহ নাস্তা দিলে, আমি খালোঁ। খাই বৈ ফটো অলপ উঠিলোঁ, উঠি আমি আৰু ঘৰমুৱা হ'লোহি। আমাৰ সেইদিনাখনে ইমান বেয়া মানে কণ্ডিশ্যন, আমাৰ কাৰেণ্টটো সেইদিনাখনে ট্ৰান্সফৰ্মাৰ জ্বলি গ'লগৈ, কাৰেণ্ট সেইদিনাখনৰ পৰা নাই। ভাগ্য ভাল আমি মানে চাৰ্জিং লাইট 2টা কিনি আনিছিলোঁ, সেই লাইট 2টা পোহৰে এইবোৰ বস্তু মই আপোনালোকক দেখাইছোঁ। গামোচা ল'লোঁ, ফুল ল'লোঁ, ব্লেংকেট ল'লোঁ, এটা বেগ লৈছোঁ, তেনেকৈ সৰু 2 এটামান বস্তু লৈছোঁ। তো এয়াই হৈছে সাহিত্য সভা মেলাত কিনো আনিলোঁ আপোনালোকৰ আগত দেখালোঁ। তো বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে, যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এই চেনেলটো। আশা ৰাখোঁ আৰু কিছুমান ভাল ভিডিঅ' আপোনালোকলৈ আনিম, সেইবাবে মোৰ চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।